So hey guys, good morning. এফালে আজি পথাৰৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ঘৰৰ পৰা ওলাই আহিলোঁ। আজি মানে আমাৰ ভাগিন এটা বৰ্তাহঁতৰ বায়ৰ ল'ৰা এটা আছে মানে, তাৰ আজি অন্নপ্ৰখানো পাতিছে, তাতে যাওঁ। প্ৰথম বৰ্তা ঘৰলৈ যাওঁ, বৰমা আৰু দাদা গ'লে বাই ঘৰলৈ, মোক এতিয়া বৰ্তাই মাতিছে, যাওঁ। বৰ্তাক ওলাই থাকিব কৈছোঁ এতিয়া। এইবিলাক মানে গাটো ধুই আহিছোঁ, চুলিবিলাক কিবা হৈ গৈছে, তিতা হৈ আছে। তাৰপিছত সেই বৰ্তাক ওলাই থাকিব কৈছোঁ এতিয়া, কি কৰে। আমাৰ এই বেয়া ৰাস্তাটোৰ পৰা আজি ষ্টাৰ্ট কৰিলোঁ। সিমান ৰ'দ এইফালে গৈ থাকোঁ আৰু বৰ্তাক ওলাই থাকিব কৈছোঁ এতিয়া। ওলাই আছে নে নাই সিয়ে জানে আৰু, কিমান দেৰি কি হয় তাত চাওঁ আৰু যাব লাগিব সোনকালে। আৰু মানে মই এতিয়ালৈকে মাস্কখন খুলিব পৰা অৱস্থা হোৱাই নাই। মুখখনত মানে কিবা এটা ওলাইছিলে যে, সেই অলপমান মানে চেল খাইছে, বগা কৰি আছে, লাজে লাগিছে ওলাবলৈ, সেইটো কাৰণে ওলোৱা নাই। আৰু এইফালে বসন্তী ইয়াত কিবা এটা হৈ আছিলে, তাৰ কি বুলি কয়, লেচাৰ বুলি কয়, তাতে অকণমান মাত দি আছিলে, সেইদিনাখন ঠিক কৰিলোঁ। এতিয়া অকল চেণ্ডেল ভাল কৰিব আছে। আমাৰ যিহে ৰাস্তা, এইবিলাক ভাল কৰি একো লাভ নাই। প্লেন চাইড হওক, এইফালে ভিডিঅ'ত এইবিলাক চিন্তি গৈ থাকোঁ আৰু পূৰা হেভি ৰ'দ। আজি মোৰ বাহুবলী কিবা অলপমান মানে চলাই ভাল লাগিছে, মাতটো পূৰা স্মুথ ওলাইছে। অলপমান ইমান মানে আগত চাউণ্ড দিয়া নাই, ভাল লাগিছে। কি হৈছে জানো, ৰাতিপুৱা ষ্টাৰ্ট কৰি নিচিনাকৈ হৈছে নে কি হৈছে, আৰু সেইটো চলাই ভাল লাগিছে আজি কিনো। এখনতে ভিডিঅ' কৰি আছোঁ, এখনতে দেখিছে। বৰ্তা আছে টিপটপ। হ'ব এখন পেটিডাল মাৰি লৈ যাওঁ বোলা, দৰ্জা মাৰি দিয়া সোনকালে। সেইফালে খুৰী বহি আছে ওচৰৰে। বৰ্তাই ঘৰতে কম হ'লেও ভালেমান খেতি কৰি থৈছে, খাবলৈ, নিজে খাবলৈ ভালেমান কৰি থৈছে। হ'ব আৰু ব'লা, পূৰা গাল মুহি আছে। এই পোৱালিও এতিয়ালৈকে পূজা লাগিয়ে আছে, এইটো চা ফটকা জ্বলাই আছে। হাৰামি দুষ্ট গ'ল ওচৰত ফুটি দিলে। ভয় লাগিলে নাই? নালাগিলে? পুৰা দৰ্জা লগ হৈ গ'ল। যাওঁ বতা, আহা সোনকালে যাওঁ। इसको इधर डाल के চলো। বোলে বঙাৰী কালি বোলে কিবা পিতলৰ চামুচ নে কি পাহৰি থাকি গ'ল। এতিয়া বৰ্তা মই লাহলত সোমাই বাপৰে, ইমান ভিৰ লাহলতে। এইফালে তোনৰ কাৰণে কিবা এটা গিফ্ট লৈ ল'লোঁ। এইফালে বৰ্তা আছে, কিবা কিবি ৰসগোল্লা ল'ব গৈছিলে, পাৰে হ'ব বনাই থৈ আহিছে। যাওঁ আৰু ইমান ভিৰ। ট্ৰেইন গৈছিলে চাগে। 95 হৈ গ'ল ন? লাহোৱাল ডিবু তেল নাই। আমি অলৰেডি বহুত লেট হৈ গ'লোঁ, বৰ্তা আৰু মই। বৰমাহঁতে পূৰা ফোন কৰি আছে আৰু একেবাৰে বাই ঘৰত গৈ লগ পাই আছোঁ আৰু কি হয় তাতে দেখাম। এইফালে আগত ছাগলী, এইফালে বৰমা ভৰি চৰি ধুৱাই দিয়া আৰু পূৰা লেতেৰা হৈ আছে, চেনেল পিন্ধি আহি গ'ল। ধুন ক'ত? মানুহ এটাও নাই, এইফালে ভিতৰত নাম লৈ আছে। এইটো শুইয়ে থাকিলেচোন, উঠিছে। ঐ ধুন, উঠা। 20টা পায়। ঐ ধুন, এইটো উঠি গ'ল। এই ধুন, এইফালে মামা আহিলে, মামা এই কান্দিছে।
bro. Acha. Okol FIFA no. Okol FIFA. बाहर तो आगफल कुछ इस तरह देखते हैं इन्हें उला जाओ लो उलाय से इन्हें पर ये ले अमर जकाय आदर्श चिकित्सालय एफाले आको हस्पिटालখন एफाले बाहर पडली एफाले खेल আছে আজি যাব লাগিব আন্ধাৰ আহিছে এফালে এনে এপাক ওলাই যাওঁ আৰু আমনি লাগিছে ইয়াত সেই য'ত খেল আছে তালৈ গৈছে ওলাইছোঁ ফিল্ডখনৰ ফালে গান বজি আছে এইফালে দাদা আহিছে এখন আগতে স্কুলত পঢ়ি থাকোঁতে হোটেল আমাৰ এখন এইখিনি জেগা খুব প্ৰিয় কাৰণ এইখনতে আমি হাইস্কুলখন ইয়াতে আছে এইখন আমাৰ হাইস্কুলখন হৈছিলে বন্ধ আজি সানডে এইফালৰ পৰা দুটা ৰুম পাৰ হৈ আমাৰ ক্লাছ 10ৰ ৰুম আছিলে তাতে মেট্ৰিক দিলোঁ খুব ধুনীয়া মানে খুব প্ৰিয় বুলি ক'ব এইডোখৰ ঠাইডোখৰ এইটো আমাৰ চাইকেল ষ্টেণ্ড আছিলে ঘৰটো যিবা ডাঙৰ আহত গছ এনে এবাৰ ওচৰলৈ গৈছে আৰু গেটখন দেখাই দিছোঁ আপোনালোকক এইখন যে দেখিছে লেতেৰা হৈছে কিন্তু এখন পকা নাও হয় মানে ইয়াতে পঢ়া কোন চনত হৈছিলে নাজানো খালি পাহৰিলোঁ মানে 11জন যাত্ৰী 11জন নহয় 22জন যাত্ৰী আছিলে তাৰপিছত মানে সেই নাৱত পাৰ হওঁতে দলং নাছিলে আগতে নদী পাৰ হওঁতে মানে 11জন ঢুকালে সেইটো কাৰণে মানে আমাৰ স্কুলৰ ছাত্ৰ হৈছিলে মানে এতিয়া সেইটো কাৰণে নাওখন বনাই থৈছে মই ভালছে ক'ব নোৱাৰিছোঁ আৰু ছাৰহেঁতি ভালছে বুজাই কৈছিলে আমাক কিন্তু পাহৰি গ'লোঁ মই ছাৰ তালৈকে নাযাওঁগৈ আৰু ঘূৰোঁ পিছত খেল চাব আহিব লাগিব ইভিনিং খাব পৰা হোৱা নাইতো মোলে চাই আছে ভাতটো খুৱাওঁতে কবি ডাঙৰ হবি মোমায়ক মৰম কৰিবি প্ৰথম মুখত দিওঁতে কবি যে কি মোমায়ক মৰম কৰি চলিবি বুলি মনে মনে ধুনীয়া খাই দিলে ন ই অকল মোৰ ফালে চাই আছে এতিয়া এই বস্তুবিলাক অলপ কম খুৱাওক এনে অকল খিৰিটো অলপ অলপ মুখত লগাই দিয়ক বাবা এনাই ভাতটা খাই আমি ওলাই আহিলোঁ খেল লগৰটো আছে ভাইটি মই ওলাই আহিলোঁ বাপৰে মানুহ চাওক গেট ৰেডি টু ফাইট লগাই থৈছে
খেল এদাই হ'ল আমি ঘৰলৈ গৈ থাকোঁ তোৰো বাই বাই আকৌ ঘৰলৈ যাব লাগিব এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু মানে ফিল্ডৰ পৰা গৈ থাকোঁ ঘৰলৈ যাব লাগিব বাই ঘৰত তোমালোকে বৰ্তাক লৈ যাওঁ A few moments later. এইফালে বাই ঘৰৰ পৰা আমি ঘৰ পাই গ'লোহি যেন তেন আৰু এইফালে খুৰীহঁতি বোলে ৰাস্তাত বাঘ পাইছিলে আজি আমাৰ বাগানৰ এইফালে বমা সেইজনী আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব দেন বাই 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 ঘৰ যাওঁ মই নাথাকোঁ আজি ইয়াত